হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই পূৰ্বী পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভ্লগলৈ। আশা কৰোঁ ভ্লগটি চাই সকলোৱে ভাল পাব। আজি মই নিজৰ ধৰণে কিবা এটা ৰান্ধিবলৈ চেষ্টা কৰিছোঁ। ক'ব নোৱাৰোঁ কিমানখিনি ভাল হয়। মই সেইদৰে বনাওঁ মাজে মাজে, যিহেতু ৰেচিপি বুলি ক'বলৈ গ'লে সেইটো মই চিকেন বনাম, লোকেল চিকেন হয়। যিহেতু মই বহুত বছৰ মাছ মাংস খোৱা নাছিলোঁ, 6 বছৰমান হ'ব। আৰু লগতে বিয়াৰ পিছত মানে এতিয়া বেছি মাহ হোৱা নাই, 6মাহমান হৈছে খোৱা আৰম্ভ কৰি দিছোঁ। লগতে মানে মিষ্টাৰক কৈ লওঁ, মিষ্টাৰৰ হ'ল 21 বছৰমান হৈ গৈছে। মিষ্টাৰে খোৱা নাছিলে, এতিয়া আৰম্ভ কৰিছে। মাজতে গা বেয়া হ'ল, তেতিয়া মানে অকণমান খেলি মেলি হ'ল। তাৰপিছৰ পৰা অকণমান খোৱা কৰিছে, এতিয়া লাহে লাহে খোৱা হৈছে আৰু। তো এতিয়া দুয়োটাই মিলি লাহে লাহে আৰম্ভ কৰিছোঁ। যেতিয়া ৰেচিপিবোৰতো শিকিবই লাগিব, ইমান নজনাকৈ থাকিলেও নহ'ব। লাহে লাহে শিকি আছোঁ আৰু একেবাৰে চিম্পুলকৈ বনাম। ব'লক চাই লওঁ। এয়া মই লৈছোঁ লোকেল চিকেন, 3টা আলু লৈছোঁ, অলপ সৰু সৰু জোখৰ বইল কৰি লোৱা আলু। ইয়াতে মই সমান জোখৰ 4টা পিঁয়াজ লৈছোঁ। লগতে আছে আদা নহৰু জলকীয়া মানে থেতালি লৈছোঁ, লগতে তেজপাত 2খিলা। আৰু ইয়াতে হালধি, নিমখ আৰু মিট মছলা, ৰেড চিলি পাউডাৰ, এনেকৈ শুকান মছলা কিবাকিবি অকণমান আছে, মই লগ কৰি থৈ দিছিলোঁ একেলগে। আৰু ইয়াতে আছে লং, ইলাচি আছে, ডালচিনি আৰু জালুক। এইখিনি মই ব্যৱহাৰ কৰিম লাষ্টত। এতিয়া মই এইখিনি ধুনীয়াকৈ গোটেই মছলাখিনি ইয়াতে দি দিম। আদা নহৰুখিনি, এয়া মই এতিয়া আদা নহৰুখিনি দি দিম। তেজপাতখিনি ছাইড কৰি দিছোঁ, ইয়াতে দি দিছোঁ। হালধিখিনিও দি দিম মই ইয়াতে, নিমখ দি দিছোঁ। আৰু এই যে শুকান মছলাখিনি, ইয়াৰে মই আধা ইয়াতে মিক্স কৰি দিম আৰু আধা মই তেলত দিম। এতিয়া ধুনীয়াকৈ হাতেৰে, আৰু পিঁয়াজ আধা মই ইয়াতে দি দিম আৰু আধা মই তেলত দিম। ধুনীয়াকৈ মই এইখিনি মিহলি কৰি ল'ম এতিয়া। মই ইমান এক্সপাৰ্টো নহয়, তথাপি মই নিজৰ মতে বনাবলৈ অকণমান চেষ্টা কৰি আছোঁ। যিহেতু মই আগতে মানে বহুত বছৰ মাছ মাংস খোৱা নাছিলোঁ, তো ইমান জনা হোৱা নাই বাৰু। লাহে লাহে, বেছি দিন হোৱা নাই, খোৱা আৰম্ভ কৰিছোঁ এতিয়া লাহে লাহে। এইদৰে গোটেইখিনি মই মেৰিনেট কৰি থৈ দিম অলপ টাইম। এইদৰে অলপ সময় থৈ দিম, তাৰপিছত মই বনাবলৈ আৰম্ভ কৰিম। এতিয়া মই তেলখিনি গৰম হৈ লৈছে। এতিয়া মই ইয়াতে দিম দুটামান গোটা জিৰা, তেল গোন্ধটো ভাল হয়। দি দিম পিঁয়াজ, লগতে তেজপাত দি দিছোঁ। এইখিনি মই ৰঙচুৱা হ'লে ভাজি দিছোঁ ধুনীয়াকৈ। এতিয়া এইখিনি ৰঙচুৱা হৈ আহিলে মই ইয়াতে দি দিম শুকান মছলা গুড়িখিনি, ৰেড চিলি পাউডাৰ যে আছিলে সেইখিনি দি দিছোঁ। অকণমান লৰাই দিছোঁ, তাৰপিছত মই ইয়াতে দিম মাংসখিনি। ইয়াতে মই ঢালি দিম। এয়া ৰঙচুৱা হৈ গৈছে, লাহে লাহে ঢালি দিছোঁ। আৰু লাহে লাহে লৰাই দিম। অলপ সময় ধৰি লৈছোঁ ইয়াতে। অকণমান কেৰাহীটো ধৰি ল'লে, লৰাবলৈ অকণমান সুবিধা হয়। লাহে লাহে লৰাই দিছোঁ মই ইয়াত। এতিয়া অকণমান মই জুইটো কমাই দিম পাছত। এতিয়া ঢাকোন লগাই দিম মই লাহেকৈ। এতিয়া মই ঢাকোনখন লগাই দিছোঁ। এতিয়া অকণমান লৰাই দিছোঁ লাহে লাহে। এয়া ধুনীয়াকৈ হৈছে। এয়া আকৌ ঢাকোন লগাই দিছোঁ। আৰু এতিয়া মই অকণমান লৰাই চাম সিজিছেনে নাই। এয়া ধুনীয়া কালাৰ আহিছে। এতিয়া মই ইয়াতে দিম বইল কৰি লোৱা আলুখিনি দি দিছোঁ। দি দিম। মই এইখিনি আগতীয়াকৈ ফ্ৰাই কৰি ৰখা নাই, এতিয়াই দি দিছোঁ। ধুনীয়াকৈ কাপোৰ এখনত ধৰি মই লৰাই দিম। এয়া ধৰি ল'লে সুবিধা হয়, আগতেও কৈছোঁ মই এতিয়া ধৰিয়ে লওঁ।
এইদৰে লৰাই মেলি আকৌ অলপ টাইম ঢাকনখন লগাই দিম। এইফালে উতলি আছে, এফালে গৰম পানী। এইখিনি মই ঢাকন লগাই দিম অলপ সময়ৰ কাৰণে আকৌ। এয়া পানী দিব পৰা হৈ গৈছে, সিজিলে। এতিয়া অলপ অলপকৈ মই লাহে লাহে পানী অকণমান দি দিম। একেবাৰে দি নিদিওঁ, অকণমান অকণমানকৈ দিম। এতিয়া লৰাই দিম, আকৌ অলপ পিছত আৰু অলপ দিম। এইদৰে মই দি দিম, অলপ সিজিবলৈ দিম। এনেকৈ পানীটো অকণমান শুকাবলৈ দিম। অলপ শুকাই লওক পানীখিনি। এয়া পানীখিনি শুকাই গ'ল। এতিয়া মই আকৌ অকণমান দি দিম। এবাৰ মই একেবাৰে দিয়ে দিম গোটেইখিনি। কিমানখিনি লাগে মই আন্দাজমতে দি দিম। পানীটো অকণমান মই বেছিকৈয়ে দি দিছোঁ, উতলিবলৈ আৰু সিজিবতো লাগিব আলুখিনি, যিহেতু অকণমান সিজা নাই, হাফ বইল কৰিছোঁ মই। ইয়াতকৈ আৰু অকণমান মই পানী দি দিম। এয়া হৈ যাব, ধুনীয়াকৈ সিজি থাকিব উতলি উতলি। এয়া ঢাকোন লগাই দিম মই ধুনীয়াকৈ, এতিয়া উতলি থাকিব এইখিনি। এতিয়া এইখিনি হৈয়ে গ'ল। এতিয়া মই দিম খুন্দি লোৱা দালচিনি, ইলাচি আৰু জালুকৰ গুড়িখিনি দি দিছোঁ। অলপ টাইম উতলিবলৈ দিম। এয়া হৈয়ে গৈছে, কাৰেণ্টটো গুচি গ'ল। এতিয়া এইখিনি হৈ গ'ল মোৰ, অলপ পিছত নমাই দিম। ভিডিঅ'টি চাই ৰেচিপিটো চাই বা ভিডিঅ'টি চাই কেনেকুৱা পালে মোক জনাব। এইদৰে বনাই খাব, একেবাৰে চিম্পুল হয়।